মই এয়া 3টা পিঁয়াজ কাটি ল'লোঁ, 200 গ্ৰাম পনীৰ জোখাৰে 2টা বিলাহী লৈছোঁ। মই বিলাহী গোটেইকেইটা মই একেবাৰে কাটি ল'লোঁ। ইমান চাইজৰে 2টা বিলাহী ল'লোঁ। এয়া মোৰ কাটা হৈ গ'ল। 200 গ্ৰাম পনীৰ হেৰিয়াত আপোনালোকে ইমানখিনি মটৰ ল'ব। মই 2টা কেঁচা জলকীয়া লৈছোঁ, এটামান কাজু ল'ব, ইলাচি 2টা, ধনিয়া পাত এডালমান। মই এয়া ৰিফাইন ব্যৱহাৰ কৰিছোঁ, মিঠাতেল নল'ব, ৰিফাইন ল'ব। প্ৰথমে মই জিৰা দিছোঁ, গোটা জিৰা, তাৰপাছত ইলাচি 2টামান দিলোঁ, কাজু, অলপ অলপকৈ পিঁয়াজ আৰু কাটা বিলাহীখিনি সোৱাদ অনুসৰি অকণমান নিমখ দিব। হালধি, কাশ্মীৰী জলকীয়া, আদা নহৰু পেষ্ট, ধনিয়া পাউডাৰ, এতিয়া অকণমান 5 মিনিটমান আমি ভাজিব লাগিব। আমি এয়া ল' ফ্লেমত লৈ পেলাই ভাজি আছোঁ। অলপ সময় ভজাৰ পাছত বিলাহী আৰু পিঁয়াজখিনি যেতিয়া অকণমান গলি যোৱা নিচিনা হ'ব বিলাহীটো, তেতিয়া নমাই দিলেই হ'ল। এয়া আমাৰ ভাজা হৈ গ'ল। যিহেতু বিলাহীখিনি গলিব ধৰিছে, অকণমান এতিয়া ঠাণ্ডা কৰি আমি মিক্সিত পিচি ল'ম। মই গেছ অফ কৰি দিছোঁ। মই এয়া 200 গ্ৰাম পনীৰ কাটি লৈছোঁ। মই আকৌ ৰিফাইন দিলোঁ। জুইটো ল' ফ্লেমতে ৰাখিব। মই কেইটামান পাঁচফোৰণ দিলোঁ। আধা চামুচতকৈ কম মই কাশ্মীৰী জলকীয়া দিলোঁ। চাহৰ চামুচৰ ইমানখিনি মই অকণমান চেনি দিলোঁ। মই পেষ্টটো এতিয়া গোটেইখিনি বাকি দিলোঁ। তাৰপাছত এনেকৈ 5 মিনিটমান ভাজিব লাগিব। যেতিয়ালৈকে ভাজি থাকোঁতে তেলৰ চামনিটো ওপৰত উঠি নাহে তেতিয়ালৈকে। অথনি মই নিমখৰ পৰিমাণটো কমাই দিছিলোঁ ভাজোঁতে, এতিয়া আকৌ মই অকণমান নিমখ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি যিমানকণ লাগে সিমানকণ দিব নিমখকণ। এনেকৈ ভাজাৰ পাছত মই
মটৰখিনি মই দি দিছোঁ। অলপ সময় ভাজিব লাগিব, কাৰণ মটৰটো সিজালৈকে ঢাকোনখন দি পেলাই মটৰটো অকণ সিজাব লাগিব। সিজাৰ পাছতহে পানীটো আমি দিব লাগিব। মটৰখিনি দিয়াৰ পাছত মই ধনিয়া পাউডাৰ চাহৰ চামুচেৰে আধা চামুচ দিলোঁ। ইলাচি গুড়া অকণ দিলোঁ। দহ মিনিটমান ভাজাৰ পাছত মটৰটো সিজিলে, যেতিয়া জানিব যে ওপৰত অকণমান তেলৰ চামনি উঠিছে, তেতিয়াই গম পাব যে পানী দিব হৈছে। এনেকৈ মাজে মাজে লৰাই থাকিব। এনেকৈ চাব যাতে মটৰটো সিজিছেনে নাই। মটৰটো আমাৰ সিজা নাই। মটৰটো সিজা নাই যে মই অকণমান পানী ঢালি দিছোঁ। কুহুমীয়া গৰম পানী অকণ ঢালি দিব। ঢালি দি আকৌ অকণমান সময় ঢাকোন মাৰি সিজিলে অকণমান ওপৰত যে তেলৰ চামনি এটা দেখিব, তেতিয়া জানিব যে হৈছে। এয়া আমাৰ ভাজা হৈ গ'ল। পানী দিম এতিয়া। পানীখিনি দিয়াৰ পাছত অকণমান উতলিলে, এটা উতল আহিল, মই এতিয়া পনীৰখিনি দি দিম। পনীৰখিনি মই এতিয়া ঢালি দিছোঁ। এতিয়া মই লৰাই দিম। লৰোৱাৰ পাছত 5 মিনিটমানৰ পাছতে পনীৰ হৈ যাব, মটৰ পনীৰ। এতিয়া জুইটো ল'ৰ পৰা মিডিয়ামত দিব পাৰিব। এয়া মই কস্তুৰী মেথি দিছোঁ। পনীৰটো দিয়া পাছতে কস্তুৰী মেথি দি দিব। এয়া মটৰ পনীৰ হৈছে। পনীৰ দিয়াৰ পাছত বেছিকৈ লৰাই থাকিব নালাগে। বেছিকৈ লৰালে পনীৰ ভাঙি যোৱাৰ চান্স আছে। এবাৰ বা দুবাৰ লাহেকৈ এনেকৈ লৰালেই হ'ল। এয়া পনীৰ আমাৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দি নমাই দিম। নিমখ ৰেডি, এতিয়া খাব পৰা হৈ গৈছে।